वेलकम टू माय चैनल मानस ब्लॉग्स आज ब्लॉग आरम्भ करिला आज ब्लॉग হ'বলৈ চাইছে ধামাকা মাৰি গৈছে আজি আমি যাম তিনচুকীয়া টিলিঙা মন্দিৰ তেতিয়ালৈ গাইছ মই আছো কিতে গাইছ কিবা নাম গাঁওখনৰ ঘৰত গাইছ পাহৰি গলো ৰব গাইছ গাঁওখনৰ নাম নাজানো কিন্তু গাইছ কাকপথাৰৰ কাষতে তাৰ পিছত গাইছ ইয়াৰ পৰা আমি যাম তিনচুকীয়াৰ পৰা আমাৰ এজনে মামা আছে তাৰ ঘৰলৈ মামাজনৰ ঘৰলৈ যাই আমি তাৰ পিছত এই হলে যাম তুমি তিনচুকীয়া টিলিঙা মন্দিৰ तो गाइस टिलिंगा मंदिर है बोलो टिलिंगा मंदिर आज गाइस बहुत भीड़ बने गाइस आज आप लोग जाने 22 तारीख बने आज राम मंदिर उद्घाटन होने वाला है आज टिलिंगा मंदिर में भीड़ सारे पूरा परिवेश को गाइस इथे हमारा टिलिंगा मंदिर तिनसुकिया टिलिंगा मंदिर क्या गाइस यार पूरा लाइन तो गाइस रस्सी पे बंधा हो गया तो गाइस यही भी लोग बांधी बहुत से तो गाइस इतने बंधा हो गया लेकिन मैं गाइस अपना लोगों को पीछे लग पाई सी ये गाइस सब पर ये इफाली में टिलिंगा बांधी के जितने सुमन तो खाली कौन से तेरे ये थे अरे से देईमान उनका पूरन से ये टिलिंगा बहुत ऐसे टिलिंगा और इफाले बंधा আছে টিলিঙা আৰু ইফালে সব ইফালে এনেকুৱা মানে আহিব লাগে লাইন হৈ বস মুজে কৈছিল পেছ মামা হাতত দেই মিছ ইমান বস্তু দিলে এই মিঠাই জুজুবি দিলে পিঠা দিলে তালে পিছত পুৰি দিলে ঘুগুনি দিলে তো গাইস আমি এতিয়া মামাৰ পৰা অলালো মানে গাইস আজি বহুত বস্তু খালো গাইস সেইবোৰ মাংস তাৰ পনীৰ বহুত বস্তু আনিলে আৰু গাইস আপোনালোকক দেখাইছো আমি কি বস্তু খালো और तो भात खाते खालो इतना আমি যাও তিনচুকীয়া জংশনৰ পৰা আমি ডাইৰেক্ট আমাৰ ইন্টাৰসিটি তমলে গুৱাহাটী ইন্টাৰসিটি পৰা আমি ঘৰলৈ যাম তেতিয়াহ'লে গাইস আপোনালোক ষ্টেচনত লগ পাইছো তো গাইস আমাৰ মামা হতৰ ঘৰ ইয়াতে আপুনি কেলা পুখুৰী পৰা আহিলে আপুনি বহুত কষ্ট সময় আহিবলকে তো গাইস এইটো আমাৰ মামা তো গাইস এইটো মামাৰ যে সৰুটো জবত কৈছে এইটো গাইস এইটো মামাৰ সৰুটো যে तो बस এইখনে গাড়ি আমি এইখন গাড়িতে যাম তিনচুকীয়া জংশন তিনচুকীয়া জংশন আহি বলো আৰু গাইস আমাৰ মামা সব আহিল আৰু গাইস এটা বস্তু চাব নেকি গাইস কি বস্তু দেখাইছো ৰব গাইস এইখন কি দেখিছে না গাইস এইখন আৰু গাইস কেফে তাৰমানে গাইস ট্ৰেইনৰ কেফে এই ট্ৰেইনত তাৰমানে বগীটা আনি কেনে ইয়াত লগাইছে এইখনে হলে এইখন তাৰমানে এই কেফেখন আৰু মই তাই গাড়ীৰ ভিতৰত যাই আপোনালোকক দেখাইছো এইখন কেফে এইখন গাইস বেশ মারা আছে আৰু গাইস এইখন গাইস তো গাইস সব এইখন মেনু তো মানে গাইস কেফে গোল্ডেন স্টোর গাইস এইখন চাব পাৰে গাইস মই আপোনাৰ দেখাই দিও পজ কৰি গাইস চাই ল'ব পুৰা মেনুখন এইখন গাইস মেনু পুৰা আৰু এইখানে সব গাইস এইখানে মেনু মানে 3-4 ফাল আছে ইয়াতে মেনু আপোনালোকে পজ কৰি ভিতৰতে চাই ল'ব আৰু কিন্তু গাইস দেখিবলৈ এনেকুৱা অলপ ভালে কিন্তু